বোল যে সবাৰো গাঁৱে আছে দামোদৰ সবে লোক নোহে কিয় এক সমসৰ। তুমি কৈছা যে সকলোতে ভগৱান আছে। যদিহে ভগৱান সকলোতে আছে তেন্তে সকলো লোকৰে সমান কিয় নহয়? কেহু সুখী কেহু দুখী বহুত অন্তৰ কেহু কাক বাৱে কেহু সবয় নফৰ। কিছু লোক সুখী কিছু লোক দুখী কাৰোবাৰ আছে কাৰোবাৰ নাই। এই চৰাচৰিত জগতত এচাম লোকৰ জীৱন সুখময় আৰু আন এচামৰ অন্তৰত দুখেই দুখ অৰ্থাৎ দুখে ওলাই পাচিয়ে নধৰা। কিয়? কেহু ষষ্ঠী স্কন্ধে চৰি শংখ তুলি শুৱে কেহু কেহু জনে কিয় তৃণকো নাপাৱে। কিছুমান লোকে হাতীৰ কান্ধত উঠি ভৰিৰ ওপৰত ভৰি তোলাই আৰাম কৰাৰ দৰে বা হাঁহে ভৰিৰ ওপৰত ভৰি তুলি পানীত বা বামত শয়ন কৰাৰ দৰে সুখদায়ক জীৱন কটাইছে। কাৰোবাৰ বাবে আকৌ বন এডালো পাবলৈ নাই। কেহুজনে ভুঞ্জে ঘোল কেহু ভুঞ্জে ক্ষীৰ কেহু যে শ্ৰীমন্ত কেহু শুৱে চোৰ। আকৌ কৈছে কোনোজনে মাখন তোলা পানী মিহলি দৈ ভোজন কৰে কোনোজনে ক্ষীৰ খায়। কিছুমান সাধু হয় আৰু কিছুমান চোৰ হয়। কিয়? একৰে জীৱনে হৌক সবাৰে জীৱন একৰ মৰণে হৌক সবাৰে মৰণ। সকলোৰে একে জীৱন হ'ব লাগিছিল আৰু সকলোৰে মৃত্যু একেধৰণে হ'ব লাগিছিল। একৰ ভোজনে হৌক সবাৰে ভোজন। তেৱে জানো সভাতে আচন্ত নাৰায়ণ। আৰু হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক কৈছে যে সকলোৰে একে জীৱন হ'ব লাগিছিল একে মৃত্যু হ'ব লাগিছিল সকলোৱে একে খাদ্য খাব পাৰিব লাগিছিল। তেৱেই নে নাৰায়ণ সকলোতে বিৰাজমান। প্ৰহ্লাদ বদতি বাপ নিন্দু তজু বাণী তুমি কিছু নাজানাহা আমি আছো জানি। আৰু প্ৰহ্লাদে পিতৃবাক্যক অগ্ৰাহ্য কৰি কৈছে যে দেউতা তুমি একো কথা নাজানা মই সকলো জানি আছো। মই যে দেখোহো হৰি আচন্ত সৱাতে মইতো দেখি আছো যে ভগৱান সকলোতে বিৰাজমান। মল চকু নিমিত্তেহে নেদেখা সাক্ষাতে আৰু যিসকলৰ দৃষ্টি লেতেৰা তেওঁলোকেহে ভগৱানক প্ৰত্যক্ষ কৰিব নোৱাৰে অৰ্থাৎ ভগৱানক অনুভৱ কৰিব নোৱাৰে। যি বোলা সকলো কিয় নোহে সমসৰ। আৰু তুমি ক'লা যে পৃথিৱীত সকলো লোক সমান কিয় নহয়? পাপ পুণ্য ফলে সুখ দুখ ভুঞ্জে নৰ মানুহে পাপ পুণ্যৰ ফল সুখ দুখ ভুগিব লাগিবই। আচাৰত ভিন হৰি বিচাৰত এক। আৰু আচাৰত ভিন অৰ্থাৎ নিয়ম নীতি স্বভাৱ চৰিত্ৰ আচৰণত ভিন্ন ভগৱানৰ বিচাৰ কিন্তু সকলোৰে বাবে সমান। ফটিকৰ তম্ভে তুমি দেখিয়া প্ৰত্যক্ষ হেন শুনি হিৰণ্যই গাৱ চালি উঠি। ফটিকৰ স্তম্ভটোতেই তুমি ভগৱানক প্ৰত্যক্ষ কৰিব পাৰা। এই কথা শুনি হিৰণ্যকশিপুৱে ক্ৰোধত জ্বলি পকি উঠিছে। ফটিকৰ তম্ভত বখাইলা একমুঠি আৰু হাতেৰে মুঠি মাৰি ক'ত ভগৱান আছে বুলি ফটিক স্তম্ভটোত প্ৰহাৰ কৰিব ধৰিছে। মুঠিৰ প্ৰহাৰে তম্ভ ভৈলা চিৰাচিৰ। মুঠিৰ প্ৰহাৰত কি হৈছে? স্তম্ভটো ভাগি যোৱাৰ উপক্ৰম হৈছে। বৰচুতে কাম্পে তাৰে সকলো শৰীৰ সমস্ত শৰীৰ কঁপিবলৈ ধৰিছে। ফাটি বাজ ভৈলা পাছে নৰসিংহ ৰূপে। আৰু হিৰণ্যকশিপুৱে মুঠিৰে প্ৰহাৰ কৰি ভঙাৰ আগতেই ভগৱানে নৰসিংহ ৰূপ ধৰি একদেৱে হিৰণ্যক ধৰিলা আটোপে। আৰু একেবাৰতে হিৰণ্যকশিপুক কি কৰিছে? ধৰি লৈছে। নৰসিংহ ৰূপ হৈছে আধা মানৱ আৰু আধা জন্তু। হিৰণ্যও হৰিক ধৰিলা আংকুৱালি তাবক্ষণে হৰিও ধৰিলা গাৱ চালি। দুয়ো দুয়োকে ধৰি ললে। হেন দেখি নাৰায়ণে গুণে মনে মনে আৰু ভগৱানে মনে মনে অনুভৱ কৰিছে মোক যে এনোৱা চুতে আন সহে কোনে। মোকে এনেকুৱা অত্যাচাৰ কৰিছে আৰু আন মানুহক হিৰণ্যকশিপুৱে কি কৰিব? গিৰ গিৰ শবদে লৰিলা ভূমি চাল
ঘনে ঘনে কাম্পন্ত পৃথিৱী হাততাল আৰু ডাঙৰ ডাঙৰ শব্দত মাটি লৰি গৈছে আৰু ঘন ঘনকৈ পৃথিৱীখন কঁপিবলৈ ধৰিছে। পৃথিৱী হাততাল মাৰিছে। চুবাওৱে দখন আতি তেজয় আতাস, স্বৰ্গ মৰ্ত্য পাতালত লাগিলা ধৰাস। দাঁতেৰে কামুৰি ৰক্তেৰে সৈতে যি গৰ্জন কৰিছে, স্বৰ্গ মৰ্ত্য পাতালত কি হৈছে? এক আতংকৰ সৃষ্টি হৈছে। থলে জেৱে যুঁজে থল যায় ৰখাতল, জলে জেৱে যুঁজে জল শুকাই সকল। মাটিত যেতিয়া যুদ্ধ কৰিছে, মাটি জহন্নামে গৈছে। পানীত যেতিয়া যুদ্ধ কৰিছে, পানীও কি হৈছে? শুকাই গৈছে। গিৰিত যুঁজয় গিৰি খণ্ড খণ্ড হয়, দেৱাসুৰ নৰে বোলে মিলিল প্ৰলয়। আৰু পৰ্বতত যুঁজোতে পৰ্বত টুকুৰা টুকুৰ হৈছে, খণ্ড খণ্ড হৈছে। দেৱতা আৰু অসুৰে মিলি কি কৰিছে? এক প্ৰলয়ৰ সৃষ্টি কৰিছে। কটুবেলি হিৰণ্যই কিছু ছিদ্ৰ পাইলা, ঊৰ্ধক লাগীয়া হৰি খেপিয়া পঠাইলা। আৰু হিৰণ্যকশিপুৱে কিছু সুৰুঙা পাই নৰসিংহক পেলাই দিলে। শতেক যোজন মানে ঊৰ্ধ লাগি গইলা, পৃথিৱীত পৰি হৰি অচেতন ভৈলা। আৰু 8 বা 9 মাইলৰ সমান এক দূৰত্বত ভগৱান পৰি গৈছে আৰু ভগৱান কি হৈছে? অচেতন অৱস্থা হৈছে। ভগৱান অচেতন হৈ গৈছে। দেখিয়া অসুৰগণে কৰে জয় জয়। আৰু এই দৃশ্য দেখি দৈত্যগণে কি কৰিছে? জয় জয় কৰিছে। কৈৰ সিংহ পশু গোটে ৰাজাক যুঁজয়। আৰু তেওঁলোকে ইতিকিংসুৰত কৈছে যে কৰনো এই সিংহ পশু গোটে আমাৰ ৰজাৰ লগত কি কৰিছে? যুদ্ধ কৰিবলৈ আহিছে। পতংগকে সুয়া কৰে অগণিক শাস, পতংগ এটাই অগ্নিত জাপ দিছে। এহি বুলি দৈত্যগণে তুলিলেক শাস। আৰু এইদৰে কৈ দৈত্যগণে অটহাস্য কৰিছে। অন্যে বোলে কিনো মন্দ যে অৰিষ্ট, আমাৰ ৰাজাক আখি যুঁজয় পাপিষ্ঠ। অন্যান্য দৈত্যগণে কৈছে, কৰনো এই দুষ্ট, সি আমাৰ ৰজাৰ লগত যুদ্ধ কৰিব আহিছে, কৰ পাপিষ্ঠ। এহি বুলি দৈত্যগণ নিজমে ৰহিলা। এই বুলি কিছু সময় দৈত্যগণে মনে মনে ৰৈছে। ৰাজাৰ চৰণে পৰি প্ৰণাম কৰিলা আৰু ৰজাৰ চৰণত ধৰি কি কৰিছে? সেৱা কৰিছে। আমাৰ বচন প্ৰভু শুনা দৈত্যেশ্বৰ, আমাৰ কথা শুনা। দৈত্য ঈশ্বৰ, তোমাক বধিতে আইলা দেৱ গদাধৰ। তোমাক যদি মাৰিবলৈ স্বয়ং গদাধৰো আহে, তাংক মাৰিবাক লাগি কৰাহা যতন। তাকো মাৰিবলৈ চেষ্টা কৰিব লাগিব। তোমাৰ কি মৃত্যু আছে দেৱৰ বচন? তোমাৰ জানো মৃত্যু আছে? দেৱতাইতো তোমাক বচন দি থৈছে, কথা দি থৈছে। সেন শুনি দৈত্যেশ্বৰে গৰ্জিবাক লৈলা। আৰু সেই কথা শুনি দৈত্য ঈশ্বৰে কি কৰিছে? উচ্চ স্বৰত চিঞৰিবলৈ ধৰিছে। সেই সময়তে আনো দৈত্য প্ৰৱেশিলা। আৰু সেই সময়তে অন্যান্য দৈত্যসকলো তাত উপস্থিত হৈছে। ধৰ ধৰ মাৰ মাৰ কাট কাট কৰি ক্ৰোধে খেদি আহে দৈত্য নচলয় ভৰি। একদম খঙত কি কৰিছে? খেদি আহিছে সকলো দৈত্যগণে নৰসিংহক বধিবলৈ। কটুবেলি চেতন লভিলা নাৰায়ণ, নহকে হৃদয় টান শোক অপমান। ইমান সময়ে ভগৱানে এই ধৰণৰ অপমান তেওঁ সহ্য কৰিব পৰা নাই। এক লাম্ফ দিয়া হৰি হিৰণ্যক ধৰি, মাল বান্ধে ধৰি পেলাই লন্ত চিত কৰি। আৰু একে জাপে হিৰণ্যকশিপুৰক ধৰি লৈছে আৰু ওলোটা কৰি পেলাই ল'লে। অসুৰৰ ৰংগ দেখি মাধৱৰ খং, অসুৰৰ যি আনন্দ সেয়া দেখি মাধৱৰ খং উঠি আছে। দুয়ো এক সমবীৰ যেহেন মাতাংগ, দুয়োজন একেই সমান বীৰ যেন মতা হাতীৰ দৰে। দিন গোট গুচি সন্ধ্যা ভৈলেক প্ৰৱেশ, ছিদ্ৰকাল অভিলন্ত দেৱ ঋষিকেশ। দেৱতাই কি কৰিছে? দিনৰ সময় গুচি সন্ধ্যা অহাৰ এই সুৰুঙাটো চাই আছে। ঘচাই নীলন্ত পানী পতনিক লাগি, ঘচন্তে নিচন্তে তাৰ সাৰ গৈল ভাগি। আৰু লাহে লাহে কি কৰিছে? পানী পুতাৰ ফালে চোঁচৰাই লৈ আহিছে। দুই হাতে ধৰি অসুৰক লগাই জলথল কিছু নহয় উৰুত বসাই। আৰু কি কৰিছে? হিৰণ্যকশিপুৰক নৰসিংহই কি কৰিছে? দুই হাতে ধৰি লৈ পেলাই পানীটো নহয় মাটিটো নহয় উৰুতে তুলি লৈছে। অস্ত্ৰে শস্ত্ৰে নাকাটিলা, অস্ত্ৰ শস্ত্ৰে নাই কটা, নখে বিদাৰিছে।
অস্ত্ৰ হিচাপে কাক ব্যৱহাৰ কৰিলে নখকে ব্যৱহাৰ কৰিলে ৰাত্ৰি দিনে নামাৰিয়া সন্ধ্যাত মাৰিলে আৰু ৰাতিও মৰা নাই দিনতো মৰা নাই কি কৰিছে সন্ধ্যাত মাৰিছে সন্ধ্যা সময়ত হৃদয় বিদাৰি পেলাইলে ক মহিতলে আৰু বুকু ফালি চিৰি পেলালে আৰু কি কৰিলে নগৰৰ লোকমানে পলাইলা সকলে আৰু কি হ'ল এই দৃশ্য দেখি পেলাই যেতিয়া নৰসিংহ ৰূপী ভগৱানে হিৰণ্যকশিপুৰক বুকু ফালি পেলালে তেতিয়া নগৰৰ সকলো লোকে কি কৰিছে পলাই পত্ৰং দিছে গিৰিক ভেদিয়া যেন বহি যায় জল পৰ্বত ভেদি যেনেদৰে পানীৰে উপচি পৰে হিৰণ্যৰ তেজে বসুন্ধৰা যায় তল ঠিক তেনেদৰে হিৰণ্যকশিপুৰৰ তেজে বসুমতীও তল গৈছে সেনমতে দৈত্যেশ্বৰ গৈলা যমঘৰ এনেদৰে দৈত্যৰূপী হিৰণ্যকশিপুৰে যমলোকলৈ প্ৰৱেশ কৰিলে দেখি মনে ৰংগ ভৈলা সকলো লোকৰ আৰু সকলো লোকে এই দৃশ্য দেখি মনতে আনন্দ লভিছে আকাশৰ পৰা দেৱে পুষ্প বৰিখন আকাশৰ পৰা দেৱতাসকলে কি কৰিছে পুষ্প বৃষ্টি কৰিছে অপেচৰা নাচয়ে গন্ধৰ্বে কৰে গান আৰু অপ্সৰাসকলে আনন্দতে নৃত্য গান কৰিছে লৱংগ মালতী সুগন্ধিত পুষ্পজাত শৰীৰ শিৰত বৃষ্টি কৰে অসংখ্যাত আৰু লৱংগ মালতী আদি সুগন্ধিযুক্ত ফুলবোৰ ভগৱানৰ শিৰত উপচাই তুলিছে হেনমতে নিশাচৰ গৈলা যমঘৰ সিটো কথা শুনি সৰ্বজন ৰুচিকৰ আৰু এনেদৰে যমলোকলৈ কি কৰিলে দৈত্যৰূপী হিৰণ্যকশিপুৱে যমলোকলৈ প্ৰৱেশ কৰিছে আৰু এই কথাটো শুনি সকলো লোকে আনন্দ পাইছে আকৌ পদবন্ধে হেম সৰস্বতী ভনে কহন্তা শুনন্তা ৰক্ষা কৰে নাৰায়ণে আৰু কবি হেম সৰস্বতীয়ে সকলোৰে শেষত এইটোকে ক'ব বিচাৰিছে যে আমাক যদি ভগৱানে ৰক্ষা কৰিব বিচাৰে তেন্তে ভগৱানেহে আমাক ৰক্ষা কৰিব পাৰিব আৰু যদি ভগৱানে ভাবে যে এওঁক আমি ৰক্ষা নকৰোঁ তেন্তে আৰু ৰক্ষা কৰোতা কোনো নাই এই কথাটোকে হেম সৰস্বতী দেৱে সকলোৰে শেষত সকলো লোককে বুজাব বিচাৰিছে